আজিৰ সুন্দৰ কবিতাটি লিখি পঠিয়াইছে লখিমপুৰৰ পৰা জুৰি দাসে। সংগীত আবৃত্তি জনাৰ্দন জান। কবিতাটিৰ শিৰোনাম সপোন। ঐ সপোন, আন্ধাৰ ৰাতি উমাল পৰশতে নাহিবি তই মোৰ ফুলনিৰ আঁত লগাবলৈ। কিয় জাননে, লাগে যে মোৰ ভয় কিজানি হয় যদি টুকুৰা টুকুৰ হিয়া মোৰ। এবুকু মৰম আশাৰে আছো যে ৰৈ, ঐ সপোন নিচিঙিবি মোৰ বাগিচাৰ সৰু কলিটি। পাব যে দুখ হয় যে আলাসৰ লাৰু, অন্তৰে কান্দিব নিৰলে উচুপি। ঐ সপোন কিয় আহ তই, ফুলৰে মালিনী মই হওঁ যে অজলা। ঐ সপোন নাহিবি তই। আজিৰ সুন্দৰ কবিতাটি লিখি পঠিয়াইছে লখিমপুৰৰ পৰা জুৰি দাসে। সংগীত আবৃত্তি জনাৰ্দন জান। কবিতাটিৰ শিৰোনাম সপোন। ঐ সপোন, আন্ধাৰ ৰাতি উমাল পৰশতে নাহিবি তই মোৰ ফুলনিৰ আঁত লগাবলৈ। কিয় জাননে, লাগে যে মোৰ ভয় কিজানি হয় যদি টুকুৰা টুকুৰ হিয়া মোৰ। এবুকু মৰম আশাৰে আছো যে ৰৈ, ঐ সপোন নিচিঙিবি মোৰ বাগিচাৰ সৰু কলিটি। পাব যে দুখ হয় যে আলাসৰ লাৰু, অন্তৰে কান্দিব নিৰলে উচুপি। ঐ সপোন কিয় আহ তই, ফুলৰে মালিনী মই হওঁ যে অজলা। ঐ সপোন নাহিবি তই। আজিৰ সুন্দৰ কবিতাটি লিখি পঠিয়াইছে লখিমপুৰৰ পৰা জুৰি দাসে। সংগীত আবৃত্তি জনাৰ্দন জান। কবিতাটিৰ শিৰোনাম সপোন। ঐ সপোন, আন্ধাৰ ৰাতি উমাল পৰশতে নাহিবি তই মোৰ ফুলনিৰ আঁত লগাবলৈ। কিয় জাননে, লাগে যে মোৰ ভয় কিজানি হয় যদি টুকুৰা টুকুৰ হিয়া মোৰ। এবুকু মৰম আশাৰে আছো যে ৰৈ, ঐ সপোন নিচিঙিবি মোৰ বাগিচাৰ সৰু কলিটি। পাব যে দুখ হয় যে আলাসৰ লাৰু, অন্তৰে কান্দিব নিৰলে উচুপি। ঐ সপোন কিয় আহ তই, ফুলৰে মালিনী মই হওঁ যে অজলা। ঐ সপোন নাহিবি তই। আজিৰ সুন্দৰ কবিতাটি লিখি পঠিয়াইছে লখিমপুৰৰ পৰা জুৰি দাসে। সংগীত আবৃত্তি জনাৰ্দন জান। কবিতাটিৰ শিৰোনাম সপোন। ঐ সপোন, আন্ধাৰ ৰাতি উমাল পৰশতে নাহিবি তই মোৰ ফুলনিৰ আঁত লগাবলৈ। কিয় জাননে, লাগে যে মোৰ ভয় কিজানি হয় যদি টুকুৰা টুকুৰ হিয়া মোৰ। এবুকু মৰম আশাৰে আছো যে ৰৈ, ঐ সপোন নিচিঙিবি মোৰ বাগিচাৰ সৰু কলিটি। পাব যে দুখ হয় যে আলাসৰ লাৰু, অন্তৰে কান্দিব নিৰলে উচুপি। ঐ সপোন কিয় আহ তই, ফুলৰে মালিনী মই হওঁ যে অজলা। ঐ সপোন নাহিবি তই।